आथिखालाव पेट्रल डिजेलनि बेसेना बांनायजों लोगोसे सुबुंनि थांना थानायनि जिउआव गोनांथि जानाय बेसाद थाव गुबैनि बेसेनखौबो गोब्राबथारै बांनायखौ नुनो मोननाय जादों। बे थाव गुबै बायदि मुवा बेसादफोरनि बेसेन बांनायखौ लानानै गुबुन गुबुन जायगाफोराव गोबां सुबुंफोरा हालाय-हाफाय जानांदों आरो सोलिनो जोबोद गोब्राब मोननायखौ फोरमायदों। दिनै उदालगुरि जिल्लानि सिङाव थानाय बेरगाव हाथायाव गोबां सुबुंफोरा हाथाय खालामनो फैदों, नाथाय हाथायाव बायदि मुवा बेसादफोरनि बेसेनखौ गोबां बारायनो हमनायखौ नुनो मोनदों। जेरै थाव गुबै, सयाबिन, दालि बेफोर मुवा बेसादफोरनि बेसेनखौ गोबां बारायनायखौ नुनो मोनदों। मानि थाखाय बारायदों बे समाव रायजो राजाफ्रा मिथिनो लुगैदों। आथिखालाव गोबां मुवा बेसादफोरनि बेसेन बारायनायनि थाखाय गोबां सुबुंफोरानो जोबोद गेदेर जेंनायाव गोग्लैनो गोनां जादों आरो न'खर सालायनो गोब्राब मोनदों। लोगोसे दखानफोराबो मुवा बेसादनि बेसेन बांनायनि थाखाय मुवा बेसाद बायग्रा सुबुंफोरखौ बारा बोनो हाया जादों। थामहिनबा गोबां बायग्राफोरा खमायबोदों। बेनिखायनो रायजो राजाफ्रा सरकारखौ थाबैनो मुवा बेसाद बायनायखौ खमायना होनो नांगौ एबा बेनि सायाव माबा मोनसे राहा खालामनानै होनो थाखाय खौरांगिरिनि सिगाङाव खावलायहरदों। দামবিলাক অলপ কমাব লাগে আৰু এতিয়া আমি ৰান্ধনীশালৰ সময়ত যেতিয়া মিঠাতেল আমি কমকৈ চলাব লগা হয় সেইখিনিতো মানে নোৱাৰা হৈ গৈছে আৰু এতিয়া চৰকাৰে মানে মিঠাতেলৰ দাম কমাব লাগে আৰু প্রথমতে তেলরে সবচেয়ে বেশি হয়েছে। তেলত মোটামুটি 20 টাকা 25 টাকা লিটারত বাড়ি গেছে এই কেইদিনত, এক সপ্তাহ 10 দিনত। সোয়াবিনেরও দাম বর্তমান বহুত বেড়ে গেছে। সোয়াবিন মানে 100-র উপৰত এতিয়া কেজি। গোকুলৰ দাম মাৰ্কেটত এনেকা এতিয়া খোলা 180 টাকা লিটাৰ, আগতে 150-45 আছিল, এতিয়া দাম বাঢ়ি গেছে 30 টাকা 35 টাকা লিটাৰত। বিক্ৰী বাৰ্তা আমাৰ অলপ কমি গেছে তেলৰ এতিয়া, কাৰণ সবে আহি দামটোহে আগতে চিন্তা কৰে। 1 লিটাৰ 2 লিটাৰ লোৱা মানুহে এতিয়া আধা লিটাৰ লৈ চলি আছে। আমিও বুজি পাওঁ এতিয়া, আমাৰো একো কৰিব পৰা নাই। তেল, সোয়াবিন আৰু দালিৰো দাম বাঢ়ছে অলপ। দালিৰ দাম 80 টাকা আছিল, 100 টাকা হৈ আছে মচুৰ দালি। এইটো মানে আমি যিটো পাইছোঁ, যিটো দেখা পাইছোঁ সেইটোতো অলপ বেয়াই হৈছে। মানে আমাৰ খোৱাৰ অলপ অসুবিধা। আমি যেতিয়া বেটাৰী গাড়ী চলাই আছোঁ, আমি ধৰ দিনে হাজিৰাটো মানে অলপ তৰাও অলপ অসুবিধা হৈ গৈছে। গতিকে অলপ শীঘ্ৰে মানে কমাই দিলে ভাল হয় আৰু যোগান মন্ত্ৰীয়ে কৈছে, ৰাইজক কৈছে যে আগতে যিমান মিঠাতেল ব্যৱহাৰ কৰিছিল কমকৈ কৰিব লাগে বুলি কৈছে, কি ক'ব? এইটোতো মিঠাতেল খোৱাটোতো কমাও, সেইটো আহি নপৰে। মানে যিখিনি খাব লাগে সেইখিনি খাব লাগিবই। গতিকে আৰু মিঠাতেলখিনি নোখোৱাকৈ মানে আমাৰ আঞ্জাটো সিদ্ধ নহয়, ভাল নহয়, আকৌ টেষ্টি নহ'ব। গতিকে অলপ এইবিলাক অলপ দাম দৰ যদি অলপ কমাই পেলাই যদি চলাৰ সুবিধা কৰি দিয়ে চৰকাৰে, তেতিয়াহ'লে নিশ্চয় ভাল পাম। চাওক, আজিৰ তাৰিখত আমি অত্যাধিক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এটাই কথা ক'ব বিচাৰিছোঁ যে আগতে আমি 500 টকাত আমাৰ বজাৰ মোনা ভৰ্তি হৈছিল, কিন্তু আজিৰ তাৰিখত 1200 টকাত মোনা ভৰ্তি হয়। কাৰণ আজিৰ তাৰিখত দিনক দিনে মূল্যবৃদ্ধি হৈ গৈছে। তেলৰ ক্ষেত্ৰতে হওক বা ইউৰিয়া সাৰৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ কৃষিজাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো তেখেতসকলে দাম বঢ়াই গৈ আছে। আজি ডিজেলৰ ক্ষেত্ৰত কওক, ডিজেলৰ আজি ইমান দাম বাঢ়িছে যাৰ ফলত আমি 400 টকাত এবিঘা মাটি হাল বাবলগীয়া হৈছে। তো আজি চাওক, যিখিনি কথা তেওঁ বক্তব্য হিচাপে দাঙি ধৰিছে ৰাইজৰ সন্মুখত, এইটো অযৌক্তিকৰ কথা। আমি একে আষাৰে ক'ম, আমি হ'ল খেতিয়ক মানুহ, আমি খেতি কৰি ডাঙৰ দীঘল হোৱা মানুহ। আজিৰ তাৰিখত আমি খেতি কৰি আছোঁ, কাৰণ আমি মিঠাতেলটো আমি অসমবাসী ৰাইজে আমি কম বেছি পৰিমাণে আমি ব্যৱহাৰ কৰোঁ। আমাৰ গৃহিণীও জানে, আগতে যদি 1 লিটাৰ এসাঁজ ভাতত 1 পোৱা তেল ব্যৱহাৰ কৰিছিল বা 200 গ্ৰাম তেল ব্যৱহাৰ কৰিছিল, আৰু তেওঁ আজিৰ তাৰিখতো সিমানে ব্যৱহাৰ কৰি আছে। তেওঁ কোৱা কথাখিনি কিন্তু অযৌক্তিকৰ। একে আষাৰে আমি এইটো ধিক্কাৰ দিছোঁ এই কথাখিনি। তেওঁ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাওঁ যে তেখেতসকলৰ অসমৰ যোগান মন্ত্ৰী ডাঙৰীয়াৰ যিখিনি বক্তব্য, তুলুকা বক্তব্য দাঙি ধৰিছে, এনেকুৱা যোগান মন্ত্ৰী অসমত নিয়োগ কৰিব নালাগে। কাৰণ তেওঁ আমাক জ্ঞান দিব নালাগে। আমি জানো কিমান তেল খাব লাগে এসাঁজত, আমি সেইটো ভালদৰে জনা আছে। আজিৰ তাৰিখত পঞ্জাৱৰ পৰাই চাউল আনি অসমৰ সমবায়বিলাকত যোগান মন্ত্ৰীয়ে দি কিনে যিখিনি ব্যৱস্থা লৈছে, এইটোতো অযৌক্তিকৰ কথা। অসমৰ খেতিয়ক ৰাইজৰ পৰাই ধান কিনি চাউলটো অসমৰ ৰাইজকে খোৱাক না, তাৰ আমাৰ একো ক'বলগীয়া নাই, একো ক'বলগীয়া নাই। এতিয়া যে 2 কেজিকৈ সমবায়ৰ ৰেচনৰ নামত 2 কেজিকৈ আটা দিছে, আমিতো গাঁৱৰ মানুহ, আমি আটাই নাখাওঁ। এইটোৱে ভুচি মাৰ্কা আটা, এইটো খুৱাই আমাক একো কাম নাই আমাৰ। আমি এইটো এই ঘোঁৰা গৰুবিলাকক খুৱাব পাৰে, এইটো আটা আমি নাখাওঁ। আৰু যোগান মন্ত্ৰী ডাঙৰীয়াক এইটো স্পষ্টকৈ কৈছোঁ, এইবিলাক ব্যৱস্থা আমাক নকৰিব। আমি হ'ল একদম থলুৱা মানুহ, আমাৰ আটা সংস্কৃতি আমাৰ নাই, আমাৰ হ'ল চাউল খাওঁ আমি, এইটো সত্য কথা। আমাৰ বেয়া লগা কাৰণটো হ'ল কি, গোটেই বস্তুবিলাক আমি মানে এতিয়া আমি খেতিয়ক মানুহ,
আমাৰ বস্তুৰ কোনো দাম নাই আমি যিবিলাক মানে নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী সেইবিলাক আমি দাম দি কিনিব লাগে প্ৰতিটো বস্তুৰে মানে অত্যাধিক বাঢ়ি গৈছে দামবিলাক খুব খুবেই কষ্ট হৈ আছে তো এইবিলাক বস্তু আচলতে অকণমান গুৰুত্ব দিব লাগিছিলে আমাৰ সেইটো এটা কাৰণটো হয়েই কিন্তু তৎসত্ত্বেও আমি দেখিলোঁ এইবাৰ মানে আমাৰ লোকেলবিলাকতো প্ৰায়বিলাকে খেতি কৰিছিলে কিন্তু তাৰ উচিত দামটো পোৱা বুলি আমি অনুভৱ নকৰোঁ যিটো বস্তু আমি মানে পাৰ মোন যদি আজিৰ তাৰিখত চোৱা হয় আমি মোটামুটি কুইণ্টেলত 6,000 হৈ আছে কিন্তু সেই হিচাপে পাৰ লিটাৰৰ যিটো দাম সেই বস্তুখিনি আমাৰ প্ৰডাকশ্যনৰ লগত মিলা নাই আমি কম পাই আছোঁ আৰু বেছি দাম দি পেলাই আমি বস্তু কিনিবলগীয়া হৈ আছে চৰকাৰে কি ব্যৱস্থা লোৱাটো আপুনি বিচাৰে চৰকাৰে পৰাপক্ষত যিটো নেকি আমাৰ দৰ দাম এই বস্তুখিনি কণ্ট্ৰল কৰিব পাৰিব লাগে আচলতে সেইখিনি কমপ্লিটলি যদি কণ্ট্ৰল থাকে তেতিয়াহ'লে আমাৰ কৃষক ৰাইজে নিশ্চয় উপকৃত হ'ব সাধাৰণ ৰাইজে চলিব পাৰিব এনেকৈতো আৰু নাখাই নবৈ পেলাই জীয়াই থকাতকৈ আৰু কি হ'ব আমাৰতো আমি লগাখিনি আমি লাগিবই আমাক আৰু প্ৰাপ্যখিনি আমি পাব লাগে সিহঁতে খালি কণ্ট্ৰল কৰি দিয়ক তেতিয়া গোটেইখিনিয়ে মানে অট'মেটিক কণ্ট্ৰল আহি যাব नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101 536360 70020263133 9101536360